আজি গণেশ চতুৰ্থী। সমগ্ৰ দেশতে আজি গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। সিদ্ধিদাতা গণেশৰ কৃপাত জীৱনটো অতি সুন্দৰ হ'ব পাৰে। হিন্দু শাস্ত্ৰ মতে প্ৰথমে গণেশৰ নাম নোলোৱাকৈ কোনো কামেই কৰা নহয়। গণেশ চতুৰ্থীৰ দিনা এই 7টা ফুলেৰে পূজা কৰিলে আপোনাৰ সৌভাগ্য সলনি হ'ব। আহকচোন জানো সেই 7বিধ ফুলৰ নাম কি। ৰঙা জবা সিদ্ধিদাতা গণেশৰ অতি প্ৰিয়। এই ফুলটো আগবঢ়ালে শত্ৰুৰ পতন হ'ব, জাতক জাতিকাৰ জীৱনত সমৃদ্ধি আহিব। নীলা অপৰাজিতা কেৱল সূৰ্যৰ পুত্ৰ শনিয়ে নহয়, এই নীলা অপৰাজিতা ফুলটো ভগৱান গণেশৰ অতি প্ৰিয়। হালধীয়া ৰঙৰ এই চন্দ্ৰমল্লিকা ফুলটো শিৱপুত্ৰৰ প্ৰিয়। এই ফুলেৰে পূজা কৰিলে আবদ্ধ কাম, টকা পইচাকে ধৰি বিভিন্ন ৰূপৰ বাধা দূৰ কৰি জীৱনটো অধিক সুন্দৰ হৈ উঠিব। পাৰিজাত ফুল সাধাৰণতে ৰাতি ফুলে। সুগন্ধিযুক্ত সিদ্ধিদাতা গণেশৰ প্ৰিয় ফুলে জাতক জাতিকাৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনে। গুটিমালি ফুল বছৰটোৰ সকলো সময়তে গুটিমালি ফুল পোৱা যায়। এই ফুলেৰে পূজা কৰিলে গণেশ বিশেষভাৱে আনন্দিত হয়। গেন্দাৰী ফুল বা নাৰ্জী ফুল গণেশৰ প্ৰিয়। নাৰ্জী ফুলেৰে পূজা কৰিলে ৰোগ বহুত দূৰত থাকে আৰু সুস্বাস্থ্য অটুট থাকে। দুবৰি দি পূজা কৰিলে গণেশ অত্যন্ত সন্তুষ্ট হয়। দুবৰি অবিহনে গণেশ চতুৰ্থী অসম্পূৰ্ণ। জাতক জাতিকা বহুতে আশীৰ্বাদ লাভ কৰিব। গণেশৰ ভক্তসকলে নিজৰ ইচ্ছানুসৰি এই যিকোনো এবিধ ফুলেৰে পূজা অৰ্চনা আগবঢ়াব পাৰে।